সকলো বিটিআৰবাসী ৰাইজলৈ তথা আমাৰ ৩৫ নং মুদৈবাৰী পৰিদক্ষীয় সমষ্টিৰ সকলো ৰাইজক মই নমস্কাৰ জনাইছোঁ। যোৱা ২ তাৰিখ ছেপ্টেম্বৰ মুদৈবাৰী সমষ্টি আৰু হৰিচিঙ্গা সমষ্টিত যেহেতু যৌথভাৱে BPFৰ এটা মাছ গেদাৰিং আৰু মিটিং হৈছিলে, সেইদিনা বুটিয়াবাৰীত হৈছিলে, বুটিয়াবাৰী বালিপাৰা। সেইদিনা আমাৰ প্ৰাক্তন EM তথা মুদৈবাৰী সমষ্টিৰ BPFৰ কেণ্ডিডেট জগদীশ সৰকাৰ চাহাবে কিছু আমাৰ UPPL দলৰ মাননীয় সভাপতি তেখেতক বহুত বেয়া ভাষাৰে তথা অসাংবিধানিক ভাষাৰে তেখেতে সমালোচনা কৰাটো আমি দেখিবলৈ পাইছোঁ। তো তাৰে মই কিছু তেখেতক সংবাদ মাধ্যমৰ মাজেদি কিছু ৰিপ্লাই দিম বুলি আজি সংবাদমেলটো মাতিছোঁ। কথাটো হৈছিলে ছাগলে নাখায় কি আৰু পাগলে নকয় কি। তো আজিৰ দিনত সারা পৃথিৱীত বা সারা ভাৰতবৰ্ষ, সারা অসম আৰু সারা BTCত বা BTRত প্ৰমোদ বড়োৱে সেই লাইনৰ এটা শব্দও কোৱা নাই। তো গতিকে তেখেতে ক'ত কি পায় মানে তেখেতে সেই কথাষাৰ ক'লে, তো আমি বিচাৰি লৈ পোৱা নাই, তথ্য পোৱা নাই। প্ৰমোদ বড়োৱে না হাগ্ৰামা মহিলাৰীক BPFৰ মুৰব্বীক গালি পাৰিছে, না আমাৰ বৰ্তমান ৩৫ নম্বৰ মুদৈবাৰী পৰিদক্ষীয় সমষ্টিৰ BPFৰ কেণ্ডিডেট আমাৰ সন্মানীয় জগদীশ সৰকাৰ চাহাবক গালি পাৰিছে, আমিতো দেখিবলৈ পোৱা নাই। তো তেখেতৰ গাত এটা জুই লাগিছে, এই জুইটো কেনেকৈ নুমাব পাৰে উপায়টো নাই এতিয়া, যেহেতু তেখেতৰ বিভাগৰ ২৯ জন যিটো অবৈধভাৱে চাকৰি তেখেতে নিযুক্তি দিছিলে, সেই উইদাউট ইণ্টাৰভিউ যিটো নিযুক্তি দিছিলে, সেই নিযুক্তিটো মানে সেই চাকৰিটো বৰখাস্ত হৈ গ'ল। আমাৰ মহামান্য ৰাজ্যপাল প্ৰফেসৰ জগদীশ মুখীয়ে সেইটো ডিছমিছ কৰি দিলে। ইয়াৰ কাৰণে তেখেতৰ গাত বহুত ডাঙৰ এটা জুই লাগিছে। এই জুই লগাৰ কাৰণে এই জুইৰ পৰা কেনেকৈ নিজকে পৰিত্ৰাণ পাব পাৰে, ইয়াৰ কাৰণে খঙত মানে আবুল তাবুল বকিছে। তো আমাৰ মুদৈবাৰীৰ লগতে সমগ্ৰ আমাৰ BTR তথা অসমৰ ৰাইজে তেখেতক চাইছে আৰু বিভিন্ন ধৰণৰ মন্তব্য দিছে। আচলতে প্ৰমোদ বড়ো আজি ৰাইজৰ কাৰণে ওলাই আহিছে, ৰাইজৰ কাৰণে BTR চুক্তিটো কৰা হৈছে, ৰাইজৰ কাৰণে মানে আমি অখণ্ড অসমত থাকিম বুলি, বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতিৰে থাকিম বুলি BTR চুক্তিটো কৰা হৈছে। আৰু বড়োলেণ্ড ইছ্যুটো বা ডিভাইড আছাম 50-50টো এই BTR চুক্তিৰ মাজেদি সমাপ্ত কৰা হৈছে। আৰু যিহেতু দীৰ্ঘদিনীয়া আমাৰ NDBৰ এটা অস্ত্ৰধাৰী সংগঠন বিভিন্ন মানে পন্থাৰে বিভিন্ন হত্যাহিংসাৰে যিটো আন্দোলন চলাই আছিল, এই ৩৬ বছৰীয়া আন্দোলনটো BTR চুক্তিৰ মাজেদি প্ৰমোদ বড়ো ছাৰে এই সমস্যাৰ সমাধান কৰিবলৈ সক্ষম হৈছে। এই বিভিন্ন দিশটো চাই মানে এতিয়া তেখেতসকলে মানে হজম হোৱা নাই, তেখেতসকলে হাজমলা গুলি খালেও মানে হজম হোৱা নাই। এতিয়া যে UPPL দলে প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ গৈ আছে আৰু অধিক মানে সিহঁতে মানে টাফ লাইফ জীৱন বিতাব লাগিব, সেইটো ভয় কৰি পিনে তেখেতসকলে আবুল তাবুল বকিবলৈ ষ্টাৰ্ট কৰিছে। চ' তেখেতে 15 বছৰ মুদৈবাৰী সমষ্টিৰ এজন অভিভাৱক হিচাপে থাকিল, 5 বছৰ TLCC চেয়াৰমেন, 5 বছৰ জনপ্ৰতিনিধি MCLA হিচাপে থাকিল আৰু 5 বছৰ জনপ্ৰতিনিধি EM হিচাপে থাকিল। কিন্তু তেখেতে আজিৰ দিনত মুদৈবাৰী সমষ্টি ঘূৰি চাই কোনটো ছাইডত ডেভেলপমেণ্ট হ'ল, কোনটো ছাইডত দুৰ্নীতি হ'ল মানে তেখেতে মানে চিন্তা কৰি তত পোৱা নাই। ইয়াৰ কাৰণে ৰাইজৰ আগত কি ক'ব কি নক'ব এই কথাষাৰ কৈ দিলে, যোনটো নাকি পিউৰলি অসাংবিধানিক। এনেকুৱা মানে এজন মানুহক ডাঙৰ ডাঙৰ ধৰ্মগ্ৰন্থত লিখা আছে মানুহক যোনটো দি ৰিজাব নালাগে। তো গতিকে তেওঁ এজন আমাৰ UPPL দলৰ মুৰব্বী, যোনটো নেকি ছাত্ৰ নেতা আছিলে, 11 বছৰ এপছৰ সভাপতিত্বত থকা কালত আজিলৈকে পুলিচবিলাকে এটা FIR লিখিব পোৱা নাই, আজিলৈকে লাঠি চাৰ্জ দিব পোৱা নাই, আজিলৈকে ক'তো ব্লেংক ফায়াৰ মানে বুলেট ব্লেংক ফায়াৰ হোৱা নাই, ক'তো মানে কি বুলি কয় ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট হোৱা নাই। সেইজন এজন ব্যক্তি যোনে একদম পিওৰলি গণতান্ত্ৰিক আন্দোলনটো চলাই লৈ গৈছে, সেইজন এজন ব্যক্তিক আবুল তাবুল বুখাৰ তেওঁ প্ৰয়োজন নাছিলে।
তেওঁ আচলতে ক'ব পৰা ব্যক্তিয়ে নহয়। তেওঁ বুলি কৈছে প্ৰমোদ বড়ো ছাৰক সৰু ল'ৰা, তেওঁ 100 বছৰীয়া বৃদ্ধ মানুহ নেকি? জগদীশ সৰকাৰ চাহাব 100 বছৰৰ বৃদ্ধ মানুহ নেকি? প্ৰমোদ বড়ো ছাৰৰো যিমান বয়স, ক'ব গ'লে আমাৰ জগদীশ সৰকাৰ চাহাবৰো ইমান বয়স। সৰু ল'ৰা বুলি কথা ক'ব আহিছে। ঠিক আছে, সৰু ল'ৰা, তেখেতৰ নিচিনাটো মিছবিহেভ কৰা নাই সমাজৰ আগত। আজি তেখেতে ৰাইজৰ আগত ক'ব নোৱাৰে, এটা ক্লিন চিট, এটা হোৱাইট পেপাৰ দিব নোৱাৰে যে মৰিবাৰী সমষ্টিত 15টা বছৰত মই অমুকটো ৰাস্তা বনাইছোঁ, পকী ৰাস্তা বনাইছোঁ, অমুকটো মই কলাইগাঁও টাউনত ৰাইজৰ কাৰণে মই এটা অডিটৰিয়াম বনাই দিছোঁ বা কমিউনিটি বিল্ডিং বনাই দিছোঁ। আচলতে তেখেতে উন্নয়নৰ স্বৰূপটো, একচুৱেল পিকচাৰটো ৰাইজক দেখাব পৰা নাই। ইয়াৰ কাৰণে ভয়ত এতিয়া যিটো UPPL দলৰ উত্থান, UPPL দলে যে মৰিবাৰী সমষ্টি দখল কৰিবলৈ গৈ আছে, সেইটো দেখা পাই মানে সি কাকবা একো ক'ব নোৱাৰি। এতিয়া আমাৰ UPPL দলৰ মুৰব্বীক কৈ আছে কি এই এটা অসাংবিধানিক শব্দ ব্যৱহাৰ কৰিছে। সেইটো সকলো ৰাইজে নিন্দা কৰিছে, আমি UPPL দলক কণ্ডেম কৰিছোঁ। আৰু অলৰেডি আমাৰ হাইকমাণ্ডবিলাকে তেখেতৰ ওপৰত লিগেল একশ্যন লোৱাৰ কাৰণে এটা তৈয়াৰ কৰি আছে। তো গতিকে তেখেতে আগন্তুক দিনত মানে অধিক মানে হাৰ্ড লাইফ, মানে টাফ লাইফ তেখেতে অতিক্ৰম কৰিব লাগিব। কাৰণ তেখেতে সমাজত আমাৰ যিহেতু বৰ্তমান মিলা প্ৰীতিৰে আমি ইলেকশ্যনটো খেলিবলৈ গৈ আছোঁ, কাৰো লগত আমাৰ সংঘাত নাই, কাৰো লগত আমাৰ মতানৈক্য নাই, কিন্তু তেখেতে এটা সৃষ্টি কৰিবলৈ গৈ আছে যে মৰিবাৰীত এটা মানে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ক্ৰিয়েট কৰিবলৈ তেখেতে চেষ্টা কৰি আছে। সদিনা আমাৰ BJPৰ কেণ্ডিডেট বন্ধুবৰ দিগন্ত বৰুৱা সমালোচনা কৰিব যাওঁতে তেখেতে অসম চুক্তিৰ খেদৈ খেদ বাঙালী খেদ সেই শব্দটো উলিয়াই দিলে। মানে অসমীয়া ৰাইজ আৰু আমাৰ বেংগলী ৰাইজবিলাকৰ মাজত এটা সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিলে। তেওঁ কিন্তু ৰাইজৰ আগত ক্ষমা মাৰ্জনাৰ মাগিবলগীয়া হৈছিলে। কিন্তু আজি প্ৰমোদ বড়ো ছাৰক তেওঁ সমালোচনা কৰিব গৈ প্ৰমোদ বড়ো ছাৰক কি কৰিব গৈছে, এজন বেংগলী ব্যক্তি হিচাপে তেওঁ বড়ো মানুহ গালি পাৰিছে, মানে বড়ো জাতি আৰু বেংগলীৰ মাজত এটা সংঘাত আনিবলৈ চেষ্টা কৰিছে। মানে বেংগলী ভোটটো তেখেতে ইনটেক কৰিবলৈ চেষ্টা কৰি আছে। তো বড়ো আৰু বেংগলীৰ মাজৰ সংঘাত হ'লে মানে বেংগলী ভোটটো তেওঁ পাব, সেইটো তেওঁ চিন্তা কৰি আছে। আচলতে আমি ইয়াতে বড়ো, অসমীয়া, বেংগলী, মাইনৰিটি সকলো জাতি জনগোষ্ঠী আমি ইয়াতে মিলা প্ৰীতিৰে বসবাস কৰিব লাগিব। ইলেকশ্যনৰ আগতো আমি বসবাস কৰিব লাগিব আৰু ইলেকশ্যনৰ পিছতো আমি বসবাস কৰিব লাগিব। আমি কোনো সংঘৰ্ষ বিচৰা নাই। তো জগদীশ সৰকাৰ চাহাবক মই সেইটোৱেই অনুৰোধ কৰিছোঁ আজি সংবাদ মাধ্যমৰ মাজেদি, যে আপুনি সঁচা অৰ্থত ৰাজনীতি কৰক, গণতান্ত্ৰিকভাৱে ৰাজনীতি কৰক। কাকবা গালি পাৰক, কাকবা সমালোচনা কৰক, আমাৰ ক'বলগীয়া নাই। কিন্তু 15টা বছৰত কেইজনক আপুনি চাকৰি দিলে? আমাক হোৱাইট পেপাৰ দিয়ক। 15টা বছৰত আপুনি কেইডাল ৰাস্তা পকী বনাই দিলে, কেইডাল ৰাস্তা CC ব্লক বনাই দিলে, আমাক হোৱাইট পেপাৰ দিয়ক। মৰিবাৰী সমষ্টিত ৰাইজে মিটিং কৰিব পৰা কেইটা কমিউনিটি হল বনাই দিলে, কলাইগাঁও টাউনত কিমান কমিউনিটি হল বনাই দিলে 15টা বছৰত, সেইটো আমাক আপুনি হোৱাইট পেপাৰ দিয়ক। কিমান বিশুদ্ধ খোৱা পানী আঁচনি আপুনি আনি দিলে, সেইটো আপুনি হোৱাইট পেপাৰ আমাক দিয়ক, ৰাইজক দেখাই দিয়ক, ৰাইজে বিচাৰ কৰিব। আপুনি কাকবা অশালীন ভাষাৰে গালি পাৰাৰ আপোনাৰ প্ৰয়োজন নাই। গতিকে আপোনাক সেয়ে ক'ব বিচাৰিছোঁ, মৰিবাৰীত আমি এক হৈ আছোঁ, সকলো জাতি জনগোষ্ঠী এক হৈ আছে, মৰিবাৰী সমষ্টিত পৰিৱৰ্তন বিচাৰি আছে। কাৰণ আপুনি এতিয়া ক'ৰবাত কৈ আছে বাঙালী হিচাপত মোক ভোট দিয়ক। কেইটা বাঙালী গাঁৱত আপুনি CC ব্লক ৰাস্তা বনাই দিছে কওক? কেইটা বাঙালী যুৱতীক আপুনি চাকৰি দিছে কওক? কেইটা বাঙালী গাঁৱত কেইটা IY ঘৰ দিছে কওক? আপুনি ক'ব নোৱাৰে। ইয়াতে চেণ্টিমেণ্টেল ৰাজনীতি নচলিব। এইবাৰ আপোনাক ইয়াৰ কাৰণে কৈছোঁ, আবল তাবল নবকিব। কাৰণ যিমান আপোনাক ৰাইজে ভাল পাইছিল, ইমানে বেয়া পাবলৈ ষ্টাৰ্ট কৰিছে এতিয়া। তো গতিকে ৰাইজক সেয়া আমি জনাবলৈ বিচাৰিছোঁ যে আমি UPPL দলে পিয়ৰলি গণতান্ত্ৰিক আৰু সকলো জাতি জনগোষ্ঠীৰ কাৰণে দল, আৰু সকলোৱে আমাক আঁকোৱালি লৈছে। আৰু এইবাৰ BTRটো UPPLে চৰকাৰ গঠন কৰিব আৰু মৰিবাৰীতো আমি UPPLে ইয়াৰ পৰা জয় নিশ্চিত হৈ আছে। তো আপোনালোকক এই আমাৰ সংবাদ বন্ধুবিলাকৰ মাজেদি আমি আপোনালোকক জনাইছোঁ, আমি কোনো সংঘাত নিবিচাৰোঁ, কোনো আমি হাই কাজিয়া নিবিচাৰোঁ। তো এতিয়া আৰু আমাৰ এজন মাজত আহিছে আমাৰ এজন ছুপাৰ বাইদেউ আহি কি কৈ আছে, মানে ৰাইজে বুজি পাইছে। তো
অঞ্জলি দৈমাৰী বাইদেউ ইণ্টাৰনেলি সি বিগিনিঙৰ পৰা BPF মাজত দিলীপ বৰক হাৰাবৰ কাৰণে তেখেতে NDBPF কৰিলে আৰু এতিয়া যাই নিজৰ ককায়কক তথা NDBৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক বিশ্বাসঘাতক কৰি পিনি তেখেতে BPF দলত যোগদান কৰিল য'ত হাগ্ৰামা মহিলাৰী কৈছে BTR চুক্তিত ডেট মিনছে ৰঞ্জন দৈমাৰীয়ে চুক্তি স্বাক্ষৰ কৰি অহা BTR চুক্তিত একো নাই বুলি কোৱা দলত তেখেতে যোগদান কৰিল আৰু ক'বলৈ গৈছে মানে UPPL বোলে প্ৰমোদ বড়োৱে মানে চলে সকলে ৰঞ্জন দৈমাৰীক জেলত ভৰাইছে যদি ইমানে প্ৰমোদ বড়ো ছাৰৰ দম আছিলে এতিয়া হাগ্ৰামাকো চলে সকলে জেলত ভৰাব পাৰিলেহেঁতেন কিন্তু ৰঞ্জন দৈমাৰীক আচলতে জেলত কোনে ভৰালে 15টা বছৰ BPF দলে অসম চৰকাৰ লগত এলায়েন্স চৰকাৰ আছে এতিয়াও অসম চৰকাৰ লগত আছে তো ফাষ্ট ট্ৰেক আদালত কোনে গঠন কৰিলে অসম চৰকাৰে কৰিছে তো BPFৰ 3জন আমাৰ কেবিনেট মন্ত্ৰী আছে কেবিনেট সিদ্ধান্ত লৈ হেতু কৰা হৈছে যদি সেই BPFে ভাবিলে হয় ৰঞ্জন দৈমাৰীক জেলত নিদিম তেনেহলে ফাষ্ট ট্ৰেক আদালতো নহলেহেঁতেন তো তেখেতসকলে চালে সকলে ফাষ্ট ট্ৰেক আদালত মানে কনভিক্টেড কৰি পিনি আমাৰ ৰঞ্জন দৈমাৰী ছাৰক জেলত ভৰাই দিলে সেইটো হ'ল BPF আৰু সেই BPFত মানে এতিয়া অঞ্জলি দৈমাৰী সহযোগ কৰা ডেট মিনছে নিজৰ ককায়কক সি বিশ্বাসঘাতকতা কৰিলে সেইটো আৰু ৰাইজে বুজি পাবলৈ আৰু বাকী নাই তো গতিকে আমি আৰু ৰাইজক সেইটোৱেই জনাব বিচাৰিছোঁ UPPL দল পিয়ৰলি গণতান্ত্ৰিক আৰু চৰকাৰে এবাৰ গঠন কৰিব আৰু আমি সকলো জাতি জনগোষ্ঠীৰ কাৰণে আমি কাম কৰিম বড়ো ছাৰে কি কৈ আছে মাটি আৰু মানুহ মাটি নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে তো মাটি অধিকাৰ সকলোকে দিয়া যাব আমাৰ চৰকাৰ আহিলে প্ৰথম বছৰতে আমি এটা ভূমি নীতি কৰিম য'ত সকলো জাতি জনগোষ্ঠীয়ে সেই ভূমি নীতি গ্ৰহণ কৰে আৰু সকলোৱে সুৰক্ষা অনুভৱ কৰিব পাৰে তাৰপিছত ভাষাও কাঢ়িব বুলি কৈ আছে আমাৰ বড়ো ভাষাটো আমি কাকবা জাপি দি পিনে আমি জীয়াই থকাৰ মতলবটো নাই আমাৰ ভাষা আমি ৰাখিম এতিয়া আমাৰ UPPL দলে কৈ আছে 18টা জাতি জনগোষ্ঠীৰ 18টা উন্নয়ন পৰিষদ সেই উন্নয়ন পৰিষদে সেই জাতিৰ নিজৰ জাতিৰ ভাষা আৰু সাহিত্যিক আৰু কলা সাংস্কৃতিকৰ কাৰণে কাম কৰিব তো সকলোৰে ভাষা জীয়াই থাকিব সকলোৰে সাহিত্য জীয়াই থাকিব আৰু সকলোৰে মানে আপোনাৰ কলা কৃষ্টি জীয়াই থাকিব তো সেইটো আমি BTRত বিচাৰিছোঁ আমাৰ BTR হেডকোৱাৰ্টাৰত 18টা ভাষাৰ সাইনবোৰ্ড থাকিব তো সকলোৱে নিজৰ আপোন লাগিব তো সেইটো হ'ল UPPL দলে কৰিব য'ত 17 বছৰ 15 বছৰ BPFে কৰিব পৰা নাই সেই আদৰ্শ BTC আদৰ্শ BTR UPPL দলে কৰিবলৈ গৈ আছে আৰু আমাৰ মূল উদ্দেশ্য আছে BTR চুক্তিটো ইমপ্লিমেণ্ট কৰা আৰু BTR চুক্তি ইমপ্লিমেণ্ট কৰিলে সকলো জাতি জনগোষ্ঠীয়ে সমানে উন্নতি হ'ব তো সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ BTR বাকী ৰাইজক সেই ইলেকশ্যনটো এটা যুদ্ধ নলয় এটা বন্ধুত্বপূৰ্ণ এটা ৰাজনীতি কৰে সেইটো আপোনালোকক অনুৰোধ কৰি আহ্বান কৰি মোৰ সংবাদমেল ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ